আহিবলগীয়া এইকেইটা মাহত বহুকেইখন ব্লকবাষ্টাৰ অসমীয়া চিনেমা আহি আছে মুভি ফেষ্ট। তো আমি অলৰেডি আপডেট বনাইছো যে অক্টোবৰ নৱেম্বৰ আৰু 26 তাৰিখে আহি আছে হোমৱৰ্ক, তাৰপিছত আহিছে অগ্নিবীৰ, তাৰপিছত আহি আছে ককা দেউতা নাতি এণ্ড হাতী 2, আৰু আজি যোনখন 4 নম্বৰ মুভি তাৰ ওপৰত আমি কথা পাতিম, যৌৱনে আমনি কৰে পাৰ্ট 2। তো ইয়াৰে লেটেষ্ট আপডেট আহিছে যোৱা পৰহি 6 তাৰিখে আছিল জ্যোতি চিত্ৰাপনত পোষ্টাৰ মুকলি আছিল আৰু এটা গান ৰিলিজ হৈছে ৰহেদৈ ৰচকী। এই গানটো আপোনালোকে ইউটিউবত গৈ চাব পাৰে। গানটোৰ কথা বিশেষ নকওঁ, এতিয়া আমি চিনেমাখনৰ ওপৰত কথা পাতিম। পোষ্টাৰটো মই লগাই দিম ফটো, আৰু লগতে কাষ্টিং কোন আছে বা চিনেমাখনৰ ওপৰত তুলমূল কথা পাতিম। আৰু এইবিলাক এনেকুৱা ধৰণৰ ইউনিক ভিডিঅ' অকল এই চেনেলটোতে পাব, সকলোতকৈ ফাৰ্ষ্ট। চেনেলটো পলম নকৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। তো এতিয়া আৰম্ভ কৰোঁ নে কি? তো হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ চেনেল চাই উইথ চিনেমা। তো এতিয়া আমি আৰম্ভ কৰিম যৌৱনে আমনি কৰে পাৰ্ট 2। তো প্ৰথমতে কাষ্টিং কৈ দিম, ডাঙৰ কাষ্টিং কৈ দিওঁ। আমাৰ ডাঙৰ কোৰিঅ'গ্ৰাফাৰ আছে উদয় শংকৰ আছে, যিহেতু এইখন বৰষা ৰাণী বিষয়াৰে মুভি, তেওঁ নিজে আছে। তাৰ লগত আছে আমাৰ প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া আছে, বহুত পুৰণা ভাল এক্টৰ। আৰু এখন মুভিটো আছে আহিবলগীয়া ককা দেউতাখনতো আছে পাৰ্ট 2। গতিকে এই মুভিখনৰ ওপৰত কেনেকুৱা মানে থট? সেইটোৱে আৰু পোষ্টাৰখিনি দেখা পাই এনেকুৱা লাগিছে এখন মানে ইণ্ডিয়া মানে আমাৰ আছামিজ ড্ৰামা প্লাছ ৰোমান্স মুভি এখন হ'ব। আৰু আমাৰ যিখিনি ছ'চিয়েল ডে টু ডে লাইফত প্ৰব্লেম থাকে মানুহৰ, সেইটোৰ ওপৰতে কিবা এটা মানে, আৰু মোৰ এনেকুৱা এটা ষ্ট্ৰং ফিলিং এটা সেইখন মুভিত আমি এটা ষ্ট্ৰং এটা মেছেজ এটা পাম, আমি ছ'চিয়েল মেছেজ এটা পাম আমি। আৰু বাকী সেইখিনিয়ে। আৰু এটা বস্তু ভাল লাগিছে কি আমাৰ প্ৰাঞ্জল শইকীয়া বা আমাৰ যিখিনি পুৰণা এক্টৰ আছে, যিখিনি এতিয়া বৰ্তমান ৰিকগনাইজ হৈ আছে, আৰু এতিয়া মানে ককা দেউতা নাতি হাতী পাৰ্ট 2 আমি দেখা পালো, ইয়াতো দেখা পালো। তো মানে ইউটিলাইজ কৰি আছে, মানুহখিনি পাহৰি যোৱা নাই। তো এটা বহুত ডাঙৰ এক্স ফেক্টৰ হয় মুভিবিলাকৰ মানে। আৰু তাৰ পৰা আমাৰ বহুতখিনি আমাৰ নতুন অসমীয়া উঠি অহা এক্টৰ এক্ট্ৰেছে বহুতখিনি শিকিব পাৰিব। তো সেইখিনিয়ে। আৰু বাকী তোৰ কেনেকুৱা লাগিছে এনে দেখা পাই? এইখন মুভিত একচুৱেলি আমি পুৰণা এক্টৰখিনিৰ লগত বহুত নতুন মুখো দেখা পাম এইবাৰ। গতিকে অলৰেডি তই ক'লিয়ে যে আমাৰ সেই নতুন মুখকেইখনে নতুনকৈ আমাৰ যোনবিলাক উঠি অহা প্ৰজন্ম, তেওঁলোকৰ কাৰণে এইটো এটা গল্ডেন অপৰচুনিটি। কাৰণ এটা টাইম এনেকুৱা আহিছিল যেতিয়া টাইমত প্ৰায় পুৰণ নতুন আমি দেখা পোৱা নাছিলোঁ অসমীয়া চিনেমাত স্পেচিয়েলি। কিন্তু এতিয়া আমি নতুন অডিশ্যন লৈ কিনে এই কৰে, এইখনতো অডিশ্যন লয়, কাষ্টিং ভাল কৰা হৈছে। গতিকে এইটো ফালৰ পৰা চাব গ'লে আৰু নতুন ব্ৰেইনবিলাকো জড়িত হৈছে মুভিবিলাক। তো যিয়ে নহওক মানে শিকিবৰ কাৰণে এটা ভাল চান্স। তেওঁলোকে ডাঙৰ আমাৰ লিজেণ্ডাৰী এক্টৰ প্ৰাঞ্জল শইকীয়া ছাৰ, তেওঁলোকৰ পৰা শিকক আৰু বেছি ওপৰলৈ যাওক। আৰু এইখিনি আৰু মই এটা ইম্পৰ্টেণ্ট কথা কওঁ, আমাৰ প্ৰাঞ্জল শইকীয়া ছাৰক মই এক্স ফেক্টৰ বুলি কিয় কৈছোঁ, তেনেকুৱা বহুত এক্টৰ আছে আৰু মই বাকী নাম এতিয়া লোৱা নাই। এইবিলাক মানে এনেকুৱা মানুহৰ এক্টৰ যোনবিলাক হয়, এইবিলাক মানে ক্ৰাউড ফুলৰ এক্টৰ হয়। আমাৰ দেউতাহঁতে যোনবিলাক এটা সময়ত কি হৈছে, এতিয়া অসমীয়া চিনেমা চোৱা বাদ দি দিছিল, এইবিলাক মানুহ এতিয়া এক্টিং কৰিব নহয়, পুৰণা সেই স্মৃতিবিলাক ঘূৰি আহিব, মানুহে চাব যাব। কাৰণ কিয়, কিবা না কিবা এটা পাবই মুভিখনত, মানে এনেই যি টি স্ক্ৰিপ্ট চুজ নকৰে মানে। আৰু এটা নষ্টালজিয়া বুলিও এটা হিট কৰিবই, কাৰণ আমি পোষ্টাৰ ওলালে আমাৰ নষ্টালজিয়া হিট কৰি আছে, যোনবিলাক গান দি আছে। আৰু বাকী সেইটোৱে টাইটেলে কিমানখিনি জাষ্টিফাই কৰে। কিন্তু আমি আগতেও এখন এটা ভিডিঅ' বনাইছিলো দেই অসমীয়া চিনেমাৰ সমস্যা আৰু সমাধানৰ ওপৰত। তাতে কৈছিলো অসমীয়া চিনেমাৰ কিছুমান কথা। এই মুভিখনো কিন্তু এখন অসমীয়া মুভিৰ লগত ক্লেছ হ'ব এতিয়া অগ্নিবীৰৰ লগত। এতিয়া চাবলগীয়া হ'ব কেনেকুৱা পাৰফৰ্ম কৰে। দুখন মুভিৰ কাৰণে এটা সেই অসমীয়া ইণ্ডাষ্ট্ৰিৰে মুভি, এতিয়া বেলেগ জনাৰ ভাল হ'ব চাগে। এতিয়া ৰাইট টাইম হয় নেকি মই ঠিক সঠিককে নাজানো, কিন্তু যদি হয় বাৰু হওক। আৰু কেতিয়াবা কিন্তু এই যে কম্পিটিশ্যন, সেই বস্তুটো হাইপ ক্ৰিয়েট কৰি দিয়ে। দুখন মুভিয়ে কিন্তু চাবলৈ মানুহ গুচি যাব পাৰে। কিন্তু মোৰ এনেকুৱা লাগে, টু বি ভেৰি ফ্ৰেংক, যোনটো ট্ৰেইলাৰ আমি একদম চিধা কৈ আছো, এইটো কথা মনৰ পৰা কৈছো, এনেকুৱা লগা নাই যে অগ্নিবীৰৰ দৰে মুভি এখনে যৌৱনে আমনি কৰে টুৰ দৰে মুভি এখনক মানে কম্পিট কৰিব পাৰিব। যৌৱনে আমনি কৰে টুৰ আমাৰ বৰষা ৰাণী বিষয়া আছে, বহুত ডাঙৰ এক্টৰ, বহুত কষ্ট কৰিছে, বহুত টাইম দি আছে। মাৰ্কেটিংখিনি বহুত ধুনীয়া কৰিছে, বহুত ধুনীয়া। আৰু মানুহবিলাকক টিজ কৰিছে, কৰিব পাৰিছে। আমি মানে অতি আগ্ৰহেৰে বাট চাই আছো এইখন। তো মানে সেইটো ক্ষেত্ৰত অগ্নিবীৰৰ দৰে এখন মুভি, যোনটো আমাৰ অসমীয়া গতানুগতিক মুভি চলি আছে, ক্ৰাইম ড্ৰামা থ্ৰিলাৰ, তো যোদ্ধা টাইপ। তো মানে মানুহে সেইবিলাক চতকে কিন্তু মানে এনেকুৱা আমাৰ মৰেল ষ্টৰি চোৱা মানুহ বহুত বেছিয়ে ভাল পায় এইবিলাক চাই কিনে।
তো এইখিনি আছিল বেছি এই যে আহিবলগীয়া মুভিখিনি কিন্তু ইউনিক কনসেপ্ট হোমৱৰ্ক খন আৰু আমাৰ যদি কওঁ ৰৈ ৰৈ বিনালে তো মিউজিকেল মুভি এখন ধুনীয়া হ'ব মানে ফাইনালি এক্সপেৰিয়েন্স কৰা ষ্টাৰ্ট দিছে আৰু প্লাস মায়া 8.8 আহি আছে আমি তাৰ ওপৰতো ভিডিও বনাই তাৰ ওপৰতো বনাইছো মায়াৰ ওপৰত মই ভিডিও বনাই দেখাই নাই তেনেকে নাই আমি দেখাই নাই গতিকে সেয়া এই আমাৰ চেনেলটো ইউনিকনেছটো এইটো ইউএসপি এ তেনেকুৱা সেইটো মানে ভিজনটো ব্ৰড কৰিব লাগে এটা ব্ৰড হৈ আছে লাহে লাহে দেখা পায় এইখিনি আৰু বেছি লম্বা নকৰো গতিকে মুভিখন 10 অক্টোবৰত ৰিলিজ হ'ব কলৈ আপোনালোকে গৈ কিনে চাব আৰু আমিও ৰিভিউ দিম তাৰ আগত এনেও টিজাৰ আহিব ট্ৰেইলাৰ আহিব আমি অবভিয়াসলি ফাৰ্স্টেষ্ট আপডেট পাব আপোনালোকে তো এইখিনি আৰু ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে 200 সাবস্ক্ৰাইবাৰ সোনকালে হয় আৰু শেয়াৰ কৰি দিব দেই কিন্তু শেয়াৰটো মেইন কিন্তু কাৰণ কিয় বহুতে গম নাপায় আজিকালি দিনত বহুতে ইমান মানে মুভি ক্ষেত্ৰত ইমান সেই জড়িত হৈ নাথাকে আৰু আমিও বহুত মটিভেশ্যন পাম আমি শেয়াৰ কৰিলে চালে আৰু কমেন্ট কৰিলে হ'ল থ্যাংক ইউ Audio Jungle.